নমস্কাৰ বন্ধুসকল, তোমালোকে এতিয়া মেট্ৰিক পৰীক্ষা পাছ কৰি আহিলা। মেট্ৰিক পৰীক্ষা পাছ কৰি অহাৰ কাৰণে তোমালোকক অভিনন্দন জনাইছো। এতিয়া তোমালোকৰ মনলৈ অহা আটাইতকৈ ডাঙৰ কোৱেশ্চনটো হ'ল, এতিয়া কোনটো ষ্ট্ৰীম ল'বা, সায়েন্স, কমাৰ্চ নে আৰ্ট? এইটো হ'ল তোমাৰ মনলৈ অহা চবতকে ডাঙৰ কোৱেশ্চন। তো আজি এইখন ভিডিঅ'তে মই আলোচনা কৰিম যে তোমাৰ কাৰণে কোনটো ষ্ট্ৰীম আটাইতকৈ ভাল হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকে কনফিউজন হৈ আছা, কোনোবাই 40% পাইছা, কোনোবাই 70% পাইছা, কোনোবাই 60% পাইছা আৰু কোনোবাই চাগে 80% পাই কিনে ভাবি আছা যে কোনটো ষ্ট্ৰীম ল'ম। আজি এইখন ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিম যে তোমাৰ কাৰণে কোনটো ষ্ট্ৰীম লোৱা ভাল হ'ব। ষ্ট্ৰীম চুজ কৰাটো কিন্তু এটা ডাঙৰ এটা সিদ্ধান্ত হয়। মেট্ৰিক পাছ কৰাৰ পিছত তোমাৰ হাতত তিনিটা অপচন আহি পৰে, আৰ্টছ, সায়েন্স আৰু কমাৰ্চ। এই তিনিটা অপচন তোমাৰ হাতত আহি পৰে আৰু তুমি চুজ কৰিব লাগিব কোনটো লৈ কিনে তুমি পঢ়ি ভাল নম্বৰ পাবা আৰু তোমাৰ জীৱনত কোনটো পঢ়িলে সফলতা পাবা আৰু সফলতাৰ দিশবোৰ কি কি আৰু কোনটো ষ্ট্ৰীম লৈ পঢ়িলে তাতে কি কি ফেচিলিটি পাবা, সেইটো আমি এইটো ভিডিঅ'ত আলোচনা কৰি তোমাৰ ডাউটটো ক্লিয়াৰ কৰি দিম। তুমি লোৱা ভুল সিদ্ধান্তই কিন্তু তোমাৰ ভৱিষ্যতটো নষ্ট কৰি দিব পাৰে। তো আজি এইটো ভিডিঅ'ত আমি সহজ ভাষাত সকলোবোৰ এক্সপ্লেইন কৰিম। ইতিমধ্যে মই কৈছো যে ষ্ট্ৰীম চুজ কৰা বা ষ্ট্ৰীম বাছনি কৰাটো কিমান ইম্পৰ্টেন্ট হয়। ষ্ট্ৰীম বাছনি মানে তোমাৰ কেৰিয়াৰৰ ডাইৰেকশ্যনটো সিদ্ধান্ত কৰা। তুমি যদি ভাল এটা ষ্ট্ৰীম চুজ কৰিব পাৰা, তাৰ মানে তোমাৰ কেৰিয়াৰটো তাৰে পৰাই নিৰ্দেশনা দিবলৈ ধৰিলে। তোমাৰ ফিউচাৰটো যাই কিনে কোন দিশে পৰিৱৰ্তন হ'ব সেইটো তোমাৰ ইয়াৰ পৰাই চুজ হৈ যাব। এইটো কোনো প্ৰেছাৰত ল'ব নালাগে। তুমি যেতিয়া এইটো সিদ্ধান্ত ল'বা, কোনো প্ৰেছাৰত ল'ব নালাগে। সিদ্ধান্ত লোৱাতে কোনো কম্পেৰিজন কৰিব নালাগে। মনত ৰাখিবা, সকলো ষ্ট্ৰীমে ভাল, কিন্তু কোনটো ভাল সেইটোহে বেছিকে জৰুৰী। মানে সকলো ষ্ট্ৰীমে ভাল, কিন্তু তোমাৰ কাৰণে কোনটো ভাল সেইটো সকলোতকে জৰুৰী হ'ব। প্ৰথমতে আমি কি চাওঁ, পাৰ্ট 1 সায়েন্স ষ্ট্ৰীমটো কিয় ল'ব লাগে সেইটো আমি ইয়াতে আলোচনা কৰিম। কেতিয়া তুমি সায়েন্স ষ্ট্ৰীম লোৱাটো ভাবিবা, সায়েন্স ষ্ট্ৰীমত আমি কি পাম, মেথ, ফিজিক্স আৰু বায়লজি। যদি তোমাৰ এই তিনিটা বস্তু ভাল আছে, মানে মেথছত তুমি ভাল হাৰ্ড ৱাৰ্কিং, তেতিয়াহে তুমি সায়েন্স ষ্ট্ৰীমটো চুজ কৰিব পাৰা। সায়েন্স ষ্ট্ৰীমত তুমি কি পাবা, ফিউচাৰ কেৰিয়াৰৰ অপচনবোৰ কি পাবা, ডক্টৰৰ ফালে তুমি যাব পাৰিবা, ইঞ্জিনিয়াৰ, সাইন্টিষ্ট আৰু IT ফিল্ড। এই কেইটা ফিল্ডত তুমি সায়েন্স ষ্ট্ৰীম ল'লে যাব পাৰিবা। আৰু নৰ্মালি যদি তুমি ফৌজি লাইনত যাব বুলি ভাবিছা, ডিফেন্সত যাবা, তেনেহলে সায়েন্সত পঢ়িলে তোমাৰ টেকনিকেল লাইনটো ক্লিয়াৰ হৈ যায়। ইয়াৰে সায়েন্সৰ কিছুমান এডভান্টেজ আছে, যেনেকে সায়েন্স ল'লে তুমি আৰ্টছ বা কমাৰ্চ লৈ কিনে পিছত পঢ়িব পাৰিবা। যেনেবা তুমি হায়াৰ ছেকেণ্ডেৰীটো সায়েন্সত পঢ়িলা, তাৰ পিছত তুমি আৰ্টছ বা কমাৰ্চ লৈয়ে পঢ়িব পাৰিবা গ্ৰেজুৱেশ্যনটো। তাৰ ইয়াৰে কিছুমান ডিছএডভান্টেজ আছে। ডিছএডভান্টেজবোৰ চোৱা, প্ৰেছাৰ বেছি হৈ যাব। সায়েন্স ল'লে অবভিয়াছলি তোমাৰ তাতে মূৰত এটা প্ৰেছাৰ বেছিকে আহিব, মানে বেছিকে পঢ়িব লাগিব, ৰেগুলাৰ ষ্টাডি কৰিব লাগিব। সায়েন্স ল'লে তোমাৰ ৰেগুলাৰ ষ্টাডিটো মাষ্ট বি। তাৰপিছত কি, হাৰ্ড ৱাৰ্কিং, আৰু যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে তুমি সায়েন্সটো চুজ কৰিব পাৰা। তুমি যদি হাৰ্ড ৱাৰ্কিং হোৱা, ইণ্টাৰেষ্ট আছে তোমাৰ, তেনেহ'লে তুমি সায়েন্সটো চুজ কৰা। তাৰপিছত আমি চাম কমাৰ্চ ষ্ট্ৰীমটো। কমাৰ্চ ষ্ট্ৰীমটো কি হয়, তুমি কেতিয়া কমাৰ্চ ল'বা, যদি তোমাৰ কি থাকে, বিজনেছত ইণ্টাৰেষ্ট থাকে, একাউণ্টত ইণ্টাৰেষ্ট থাকে, ফাইনেন্সত ইণ্টাৰেষ্ট থাকে, তেতিয়াহ'লে তুমি কি কৰি ল'ব পাৰা, কমাৰ্চটো ল'ব পাৰা। কমাৰ্চ লোৱাৰ পিছত আমাৰ কেৰিয়াৰৰ অপচনবোৰ কি খুলিব চোৱা, মানে ফিউচাৰত যাই কিনে আমি কি জব পাবলৈ সক্ষম হ'ম বা কি লাইনত আমি যাব পাৰিম সেইবোৰ চাওঁ। কমাৰ্চ ল'লে তুমি CA, যেনে চাৰ্টেড একাউণ্টেণ্ট হ'ব পাৰিবা, বেংকাৰ হ'ব পাৰিবা, বিজনেছমেন হ'ব পাৰিবা আৰু একাউণ্টেণ্ট হ'ব পাৰিবা। এইখিনি অপচন তোমাৰ কমাৰ্চ ল'লে তোমাৰ এইখিনি অপচন খুলি যাব। কমাৰ্চ ল'লে কিছুমান এডভান্টেজ আছে, চোৱা এডভান্টেজবোৰ কি, প্ৰেক্টিকেল নলেজ। কমাৰ্চ ল'লে তোমাৰ প্ৰেক্টিকেল নলেজবোৰ হৈ যায়। তাৰপিছত বিজনেছ ৱৰ্ডবোৰ বুজি পোৱা, আজিকালি বিজনেছৰ যুগ, তেনেহ'লে তুমি কমাৰ্চ ল'লে তোমাৰ বিজনেছৰ যিবোৰ ৱৰ্ড ইউজ হয়, টাৰ্মছ ইউজ হয়, সেইবোৰো বুজি পাবা। কমাৰ্চ ল'লে কিছুমান ডিছএডভান্টেজ আছে, চোৱা কমাৰ্চ ল'বলৈ হ'লে তোমাৰ মেথছৰ বেছিক লাগিব, মেথছ নোহোৱাকে কমাৰ্চ নহয়। যদি তুমি বিজনেছ মাইণ্ডেড হোৱা আৰু ফিউচাৰত যাই কিনে ভাবিছা মই এটা ডাঙৰ বিজনেছ কৰিম বা মোৰ বিজনেছটো আগুৱাই ল'ম, তেনেহ'লে তুমি কমাৰ্চটো প্ৰিফাৰ কৰিব পাৰা। তোমাৰ কাৰণে কমাৰ্চটো তেতিয়াহ'লে পাৰফেক্ট। তাৰপিছত শেষত আমাৰ এটা ষ্ট্ৰীম আছে, আৰ্টছ ষ্ট্ৰীম। আৰ্টছ ষ্ট্ৰীম ল'লে তুমি কি চিন্তা কৰিব লাগিব আৰু তোমাৰ চিন্তাধাৰাটো কেনেকুৱা হ'ব লাগিব সেইটো চোৱা। যদি তোমাৰ ইণ্টাৰেষ্ট হয়, হিষ্টৰীৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, পলিটিকেল চায়েন্সৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, লেকচাৰ দিয়াৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, তেনেহ'লে তুমি আৰ্টছ ল'ব পাৰা। আৰ্টছত আমাৰ কিবোৰ কেৰিয়াৰৰ ওপৰত চাওঁ কি আছে। আৰ্টছ ল'লে তুমি টিচাৰ হ'ব পাৰিবা, লয়াৰ হ'ব পাৰিবা, চিভিল চাৰ্ভেণ্ট হ'ব পাৰিবা, APSC UPSC দৰে এক্সামবোৰ দিবলৈ সহজ হৈ যাব। আৰ্টছত যিবোৰ ছাবজেক্ট আছে সেইবোৰ ছাবজেক্ট লৈ কিনে APSC UPSC প্ৰিপেয়াৰ কৰিলে ভাল হৈ যায়। তাৰপিছত তুমি কি হ'ব পাৰিবা, জাৰ্নেলিষ্ট হ'ব পাৰিবা, নিউজ ৰিপৰ্টাৰ বা জাৰ্নেলিষ্ট হ'ব পাৰিবা। আৰ্টছ ফিল্ডৰ আমি এডভান্টেজবোৰ যদি চাওঁ, এইটো হ'ল ফ্লেক্সিবল ছাবজেক্ট আৰু কি হয়, কম্পিটিটিভ এক্সামৰ কাৰণে সহজ হৈ পৰে। মানে যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম হৈ আছে, যেনেকে আমি যদি SSC লওঁ, UPSC লওঁ, তাৰপিছত আমাৰ আহিল APSC গ'ল, আছাম পুলিচৰ এক্সামবোৰ গ'ল,
গ'ল এইবোৰ এক্সামৰ প্ৰতি তোমাৰ কি হ'ব সহজ হৈ যাব তাৰপিছত আমাৰ কি হয় ডিসএডভান্টেজ কি হয় সোসাইটিত এটা মিসকনসেপ্ট আছে যে এইটো আৰ্টছটো লোৱা টোটেলি ৰং তাৰমানে আজিকালি যুগত কিছুমানে বিশ্বাস কৰে যে আৰ্টছ ললে আমি বহুত পিছ পৰি থাকিম সায়েন্স শিকিব নোৱাৰিম কমাৰ্চ শিকিব নোৱাৰিম টেক আইটিৰ লগত জড়িত হৈ নাথাকিম কম্পিউটাৰ নলেজ নাথাকিব এইবোৰ সমাজত কিছুমান ডিসএডভান্টেজ বা মিসলিডিং কনসেপ্ট আছে আৰ্টছ ষ্ট্ৰীমটো আমাৰ কোনো পক্ষে কম নহয় এইটো আপোনাৰ সফলতাৰ এটা ডাঙৰ কাৰণ হ'ব পাৰে যদি আপুনি আৰ্টছ লৈ কিনে ভালকে পঢ়িব পাৰে সো আমি ইয়াৰ লগত জড়িত হৈ থকা কিছুমান বিগেষ্ট মিষ্টেকবোৰ সো মেট্ৰিক পৰীক্ষাৰ পিছত তোমালোকৰ কিছুমান ইগনোৰ কৰিব লগা বা এভয়েড কৰিব লগা কিছুমান মিষ্টেক আছে চোৱা বন্ধুৰ লগত গৈ কিনে ষ্ট্ৰীম ল'ব নালাগিব যেনেকে তোমাৰ বন্ধু এজনে সায়েন্স লল তুমি ইমান অলপ দুৰ্বল ষ্টুডেন্ট তুমিও কি ল'লা সায়েন্স লৈ ল'লা পিছত যাই কিনে প্ৰব্লেম হৈ যাব পেৰেন্টছৰ প্ৰেছাৰত ডিসিশন ল'ব নালাগে যেনেবা তোমাৰ পেৰেন্টছে আগতে ডিসাইড কৰি থৈছে তুমি ডক্টৰ হ'বা ইঞ্জিনিয়াৰ হ'বা কিন্তু তুমি নিজে জানা যে তুমি মেথছত ভাল নহয় তুমি ফিজিক্সত ভাল নহয় তেনেহলে সেনেকৈ যাই কিনে তুমি কি ল'ব নালাগে পেৰেন্টছৰ প্ৰেছাৰত গৈ কিনে তুমি সায়েন্স ল'ব নালাগে তুমি পেৰেন্টছক বুজাব লাগিব পেৰেন্টছৰ লগত কনসাল্ট কৰিব ল'ব লাগিব পেৰেন্টছৰ লগত কনসাল্ট কৰি ল'লে তোমাৰ কি হ'ব তোমাৰ বস্তুবোৰ পেৰেন্টছে বুজি পাব তাৰ পিছত নিজৰ মাৰ্কছ দেখি কিনে তুমি সায়েন্স বা আৰ্টছ চুজ কৰিব নালাগে যেনেকে তুমি 46% পাইছা তুমি ভাবি আছা যে মই আৰ্টছ লোৱাটো ঠিক হ'ব নাইবা তুমি কমাৰ্চ লোৱাটো ঠিক হ'ব ফাইনেল কিছুমান এডভাইস দিম আপোনাৰ ফিউচাৰটো আপোনাৰ হাতত সঠিক ডিসিশন লওক কিন্তু ভয় নকৰিব মনত ৰাখিব ষ্ট্ৰীম নহয় আপোনাৰ হাৰ্ড ওয়াৰ্কে আপোনাৰ সফলতা কৰি আনিব সো শেষত এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগি থাকে লাইক কৰিব আৰু আপোনাৰ কোনটো ষ্ট্ৰীম ল'ব বিচাৰিছে কমেন্টত জনোৱা আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ নাপাহৰিব থেংক ইউ